চুটি হৰণৰ নিয়মেৰে মৌলিক উৎপাদকত প্ৰকাশ ধৰা এটা সংখ্যা ললোঁ 100 এতিয়া আমি চুটি হৰণৰ নিয়মেৰে মৌলিক উৎপাদক উলিয়াম চাই যাবাচোন তোমালোকে এতিয়া চোৱাচোন কি কৰিবা প্ৰথমতে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 এতিয়া 2 মৌলিক সংখ্যাটোৱে কেৰে হৰণ কৰিব 100 আমি আটাইতকৈ সৰু মৌলিক সংখ্যা 2 ৰে হৰণ কৰিম কিয়নো এই এককৰ ঘৰত শূন্য আছে সেইকাৰণে আমি 2 ৰে হৰণ কৰিম তাৰপিছত 2 দি প্ৰথমতে একক হৰণ কৰিব নোৱাৰি শূন্যটো হ'ল 10 2 5 গুণ 10 তাৰপৰা এই শূন্যটো ইয়াত ভগাই দিলোঁ শূন্য থকাৰ কাৰণে আকৌ মৌলিক সংখ্যা 2 ৰে হৰণ কৰিম 2 দি 5 হৰণ কৰিম 2 ঘন এটা আছে 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 তিনিবাৰ দিলে নহ'ব 2 গুণ 4 2 গুণ 4 হ'ল এই 4টো 5ৰ পৰা বিয়োগ কৰি দিওঁতে কিমান থাকিব 1 1টো এই শূন্যৰ আগত যদি বহে 10 10ক 2 ৰে হৰণ কৰিলে 2 5 গুণ 10 এতিয়া চোৱাচোন আমি পাই আহিছোঁ এককৰ ঘৰত যদি কোনো এটা সংখ্যা এককৰ ঘৰত যদি 5 থাকে তেতিয়া সেই সংখ্যাটো 5 ৰে হৰণ যায় এতিয়া মৌলিক সংখ্যা 5 নহয় জানো সেইকাৰণে 5 ৰে হৰণ কৰিম 5 5 গুণ 25 ইয়াত এই শেষত কি থাকিলে 5 সংখ্যাটো নিজে এটা মৌলিক সংখ্যা ঠিক আৰু আমি হৰণ কৰিব নালাগে তাকে 100ৰ মৌলিক উৎপাদকবোৰ কি কি এইকেইটা 100ৰ মৌলিক উৎপাদক বুজি পাইছে এইদৰে আমি চুটি হৰণৰ নিয়মেৰে মৌলিক উৎপাদকত প্ৰকাশ কৰিব পাৰিম আৰু এটা সংখ্যা লওঁ 315টো আমি এতিয়া চুটি হৰণৰ নিয়মেৰে আমি মৌলিক উৎপাদক উলিয়াম একৰ ঘৰত 5 আছে আমি 5 মৌলিক সংখ্যাৰে হৰণ কৰিম 5ৰে 3 হৰণ কৰিব নোৱাৰি 3টো সৰু 1টো ধৰিলোঁ 31 হ'ল 5 6 বাৰ দিব লাগিব 5 6 গুণ 30 5 6 গুণ 30 হ'ল 31ৰ পৰা 30 গ'লে থাকিব 1টো 5ৰ আগত বহি গ'ল 15 হ'ল আগত বুলি ক'লে এইফালে 5ত বুলি ক'লে এইফালে 5ৰ আগত বহাবলৈ 15 হ'ল 5 3 গুণ 15 হ'ল এতিয়া কিহে হৰণ যাব এতিয়া মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 তাৰপাছত 3 নহয় জানো এতিয়া যোগ কৰিছাচোন 6 3 কিমান 9 9ক 3 হৰণ যায় তাৰমানে মৌলিক সংখ্যা 3 আমি হৰণ কৰিম 63 3 দি প্ৰথমতে 6 হৰণ কৰিব লাগিব 3 2 গুণ 6 তাৰপৰা 3ক 3 1 গুণ 3 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 এতিয়া চোৱাচোন আকৌ যোগ কৰিছোঁ 2 1 কি হয় 3 হয় 3ক 3 হৰণ যায় তাৰমানে 21কো 3 হৰণ যায় 3 7 গুণ 21 7টো আকৌ মৌলিক সংখ্যা সেইকাৰণে আৰু হৰণ কৰিব নালাগে এতেকে 315ৰ মৌলিক উৎপাদকবোৰ কি কি সৰুকেইটা আগত লিখি দেই 3 5 7 এয়া বুজি পাইছে